হেল্ল' ভিউয়াৰ্স আপোনালোকে জিকে কিয়ান্স চাই কেনেকুৱা পাইছে যদি আপোনালোকে জিকে কিয়ান্স চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি ইয়াৰে এনসাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেন্ট বক্সত জনাব পাৰে থ্যাংক ইউ 1 নম্বৰ প্ৰশ্ন পৃথিৱীত আটাইতকৈ বেছি কোৱা মিছাটো কি এনসাৰটো হ'ল আই এম ফাইন 2 নম্বৰ প্ৰশ্ন কোনখন দেশত নীলা কণীৰ পৰা কুকুৰা পোৱা যায় এনসাৰটো হ'ল চিলিত 3 নম্বৰ প্ৰশ্ন কোনখন দেশত মহিলাসকলে দিনটোত প্ৰায় 30 বাৰকৈ নিজকে চৰ মাৰিছে এনসাৰটো হ'ল কোৰিয়া 4 নম্বৰ প্ৰশ্ন কোন ৰাজ্যৰ পূজা মণ্ডপত ভগৱান শ্ৰী গণেশৰ আধাৰ কাৰ্ড বনোৱা হৈছিল এনসাৰটো হ'ল ঝাৰখণ্ড 5 নম্বৰ প্ৰশ্ন পৃথিৱীৰ ভিতৰত কোনটো মুদ্ৰা আটাইতকৈ দামী মুদ্ৰা এনসাৰটো হ'ল কুৱেইট দিনাৰ 6 নম্বৰ প্ৰশ্ন মেকুৰী এটাই দিনটোত কিমান ঘণ্টা শুই থাকে এনসাৰটো হ'ল 16 ঘণ্টা 7 নম্বৰ প্ৰশ্ন প্ৰতিদিনে বিশ্বজুৰি প্ৰায় কিমানখন বিমান উৰে এনসাৰটো হ'ল 2 লাখ 8 নম্বৰ প্ৰশ্ন চুইংগাম এটা টুকুৰা হজম হ'বলৈ প্ৰায় কিমান বছৰ লাগে এনসাৰটো হ'ল 7 বছৰ 9 নম্বৰ প্ৰশ্ন পৃথিৱীৰ প্ৰথম আৰু পুৰণি আশ্চৰ্য কোনটো এনসাৰটো হ'ল গিজাৰ পিৰামিড 10 নম্বৰ প্ৰশ্ন কাক পৃথিৱীৰ কেন্দ্ৰবিন্দু বুলি গণ্য কৰা হয় এনসাৰটো হ'ল কৈলাশ 11 নম্বৰ প্ৰশ্ন হাতী এটাৰ গৰ্ভস্থান কিমান মাহ এনসাৰটো হ'ল 22 মাহ 12 নম্বৰ প্ৰশ্ন কোনটো জীৱক বোমা বিচাৰিবলৈ প্ৰশিক্ষণ দিয়া হয় এনসাৰটো হ'ল মৌমাখি 13 নম্বৰ প্ৰশ্ন আলুৰ চিপছৰ পেকেটত কোনটো গেছ ভৰোৱা হয় এনসাৰটো হ'ল নাইট্ৰজেন 14 নম্বৰ প্ৰশ্ন কোনখন দেশত সৰ্বাধিক মোবাইল ফোন উৎপাদিত হয় এনসাৰটো হ'ল চীন 15 নম্বৰ প্ৰশ্ন মানুহৰ শৰীৰত কিহে ইন্ধন হিচাপে কাম কৰে এনসাৰটো হ'ল কাৰ্বহাইড্ৰেট